জোনমণিয়ে কেঁচুৱা চুমা খাব জানে চাইছোঁ বৰ ধুনীয়াকৈ জানে শিকি ল এইফালে আমদালি গাঠিছে এজনী আমাৰ বেটি ডাঙৰ হ'ল দেই একেবাৰে নোৱাব ধুৱাব পৰা হ'ল আৰু ভিতৰত চলি আছে পাৰ্টি এই আমাৰ কইনা সৰু ভাইক খাই কৈ দিয়া বেটা এনে লগাই দিছোঁ এয়া সম্পূৰ্ণ হৈ গ'ল আৰু দুপা সকলোকে নমস্কাৰ জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভালে এতিয়া আগবঢ়াব লৈছোঁ আপোনালোকলৈ এটি বিয়া ভিডিঅ' সকলোৱে জানে মই সৰহভাগ ভিডিঅ' বিয়া সবাহ খোৱা ভিডিঅ' দিওঁ গাঁৱতে বিয়া সবাহ ওলালে ভিডিঅ' অলপ কৰোঁ আৰু আপোনালোকলৈ আগবঢ়াওঁ এতিয়া যিহেতুকে ঘৰতে বিয়া যোৱা বুধবাৰে আমাৰ নাতিনী বিয়া উঠি গ'ল তাৰ অলপ ভিডিঅ' কৰি থৈছোঁ আশা কৰিছোঁ ভিডিঅ'টি সকলোৱে চাব ব'লক তেন্তে বিয়া ঘৰলৈ যাওঁ এই আমাৰ ঋতিক দাদাই তোৰণৰ বাবে ফুল ডেক'ৰেশ্যন কৰিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এয়া সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে আকৌ দেখুৱাম এইজন আমাৰ ঋতিক দাদা পূৰা কাম লাগি আছে এইফালে এখন ক্লিয়াৰ হৈ গ'ল আৰু এইফালে পাত আছে এইফালে আৰু এখন বনাব এয়া এপাহ সম্পূৰ্ণ হৈ গ'ল ফুল এয়া এপাহ ফুল লগাই হৈ গ'ল এইফালে আমাৰ নাতিনী বিয়া আৰু তোৰণৰ ডেক'ৰেশ্যন ইমান সুন্দৰকৈ কৈছে ডেকা ল'ৰাকেইটা ইয়াত দেখাই দিছোঁ আৰু এইফালে আমাৰ মামা আছে লগত পেপেয়া থাকে আৰু কাৰোবাক দৰকাৰ হ'লে আমাৰ এই ডেকা ল'ৰাকেইটা মাতিব পাৰিব ন ডেকা ল'ৰাকেইটা কি সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে ইয়াত এয়া হ'ল মডেল দিয়া দিনাখনৰ দিনৰ ভাগৰ ভিডিঅ' অলপ কৰি থৈছিলোঁ এয়া হ'ল উঠা দিনাখনৰ ৰাতিপুৱা ভিডিঅ'
ৰাতিপুৱাতে অলপ বৰষুণ দি দিলে, বতৰটো বেয়া কৰিলে, কিন্তু পাছত বতৰটো বৰ ভাল কৰিলে। আৰু ইয়াত সকলোৱে শাক কাটি আছে, আইতাহঁতে ভিতৰতো শাক কাটি আছে, আৰু এইফালে বাহিৰত আমি একেবাৰে বৰষুণ দি দিলে ভঁৰাল তললৈ আহি গ'লো। ইমান ডাঙৰ যে আলু মই দেখা এক কেজি হ'ব, বিয়াতে ওলাই ন, বিয়া কামতে ওলাই আহিলে আৰু কাটি আছে, বিয়াতে ওলাই দেই ন। এইফালৰ পৰা দেখাই দিছোঁ কোনে কোনে কাটি আছে। এইফালেখিনি উঠিলে ন, এইফালেখিনি এবাৰ দেখাই দিছোঁ। এইফালে আইতাকে তামোল দি আছে শাক কটা মানুহক। এইফালে আলু মাংসত দিবৰ কাৰণে, আৰু এইফালে নিৰামিষ এইফালে পটল আৰু পিঁয়াজ কাটি আছে। এইফালে ৰান্ধনীসকলে কাম লাগিলে, এইফালে মাছ ফ্ৰাই কৰি আছে, দেখাই দিছোঁ কোনে কোনে লাগিছে। আৰু এইফালে দালি বনাইছে। এইফালে বসন্ত ককাইদেউ বনাইছে, এইফালে পটল, এইফালে বাবু ককাইদেউ আহিছেহে। আজি বাবু ককাইদেউ অলপ দেৰি হ'ল অহা। এইফালে পেহাক, জেঠুৱেক আৰু দেউতাক এইফালে সকলোৱে কাম লাগি আছে। বোলে ৰান্ধনী ঘৰতে আমি কাম লাগিছোঁ দেই। এইফালে ডাৱৰীয়া হৈ গ'ল যে, এইফালে কাৰ্পেট পাই আছে। লাগি আছো আৰু বিয়াতে বিয়াতে ন ধুনীয়া ধুনীয়াকৈ পাই আছো। এইফালে ককাকে এনেই অহা যোৱা কৰি আছো গৈছে দেই। এইফালে আমাৰ এইজনে পেণ্ডেলৰ মালিক হয়। কাৰোবাক বিয়া হ'ব দৰকাৰ হ'লে বিয়াত কণ্টেক্ট কৰিব পাৰিব ন। ইমান সুন্দৰকৈ এয়া ডেক'ৰেশ্যন কৰিছে। এয়া আমাক কচু গুচাই আছে এতিয়া। কচু কি হলত দিব কৈ দিয়ক। জলকীয়া ভাজি জলকীয়া কাটি ভাল পোৱা মানুহজনী এইজনী দেই কাটিব। এইফালে কইনা উলিয়াই আনিছে আৰু দৈন দিছে। আৰু এইফালে মেইন কেমেৰামেন এইফালে আহিছে। এইফালে সমৰজিৎ, এইফালে ভাইটি দেখাই দিছোঁ। আমাৰ ৰাইজসকলকো দেখুৱাই দিছোঁ। এইফালে এয়া আমাৰ কইনা গা ধোৱা হ'ল, আৰু এতিয়া কিবা কিবি নিয়ম কৰিবলৈ আছে। ইয়াত নিয়ম কৰিছে। কইনা তলত বহাবৰ কাৰণে ইয়াত চন্দ্ৰতা পাৰি আছে। মূৰত চাউল দিছে। আমাৰ আইতাক দেই, কইনা আইতাক পুৰা ব্যস্ত কামত, একেবাৰে ব্যস্ত। আজি টোপনিও ক্ষতি, খোজ কাঢ়িবলৈ শক্তিয়ে নাই মানে, পুৰা ব্যস্ত হৈ আছে। আকৌ পাছত দেখুৱাই থাকিম। শান্তি খাইছে, শান্তি দিছে। এইফালে আমাৰ অনন্য বাইদেৱে মেকআপ কৰি আছে এতিয়া, আমাৰ কল্যাণীক। এইজন আমাৰ কইনা দেউতাক হয়, আৰু এইফালে পুৰা ব্যস্ত। এইফালে কি দি আছে কৈ দিয়া। হেৰি বাই বাই দেই। তাৰপিছত বৰ ব্যস্ত হৈ থাকিব লগা হৈছে এইকেইদিন। আজি বেছি ব্যস্ত হ'ব লগা হৈছে। গতিকে সকলোলৈ বিয়াৰ শুভেচ্ছা জনাইছোঁ দেই। সকলোৱে যেন ভালকৈ খাই বৈ যায়। হ'ব ইমানেই। এইফালে ব্যস্ত পুৰা। এইফালে আমাৰ জেঠাইক, মামীয়েক তেওঁলোকে শৰাই দিছে।
বিহু গাইছে, শৰাই খোৱাসকলক নচুৱাইছে, আৰু এইফালে অতিথিসকলক দেখুৱাই দিছোঁ। এইফালে আমাৰ মাকক দেখুৱাবলৈ সময় নাই, কইনা মাকক এতিয়া দেখুৱাই দিছোঁ। আৰু এইফালে জেঠাইক, এইফালে আৰু এইফালে মামীয়ে। এইফালে আমাৰ কল্যাণী এইফালে চাই দিয়া। অঁ এইফালে আৰু মাহীয়ে আমাক দেখাই দিছোঁ আৰু সকলোকে বিয়া খাবলৈ হয়। সেইফালে আমাৰ খুৰীয়েক এগৰাকী পূৰা এয়া তামোল চকটি দিয়াত ব্যস্ত। এয়া বিয়া উভাম লাগিছে আৰু এওঁলোক এয়া ভিতৰত বহি আছে এতিয়া। এইজন আমাৰ কইনা ককাক হয়, পূৰা ব্যস্ত হৈ আছে কামত, আলহী অতিথি মাতি আছে। এই আমাৰ বাইদেউ নাচিছে দেই। এই আমাৰ ধুনীয়া ধুনীয়া ছোৱালীজনী দেখাই দিওঁ দেই। এয়া এইফালে লফাপা আন্ধাৰ হৈ গৈছে। এয়াই হ'ল আমাৰ কইনা ভাইক। এয়া পুৰা কামত ব্যস্ত কৈ দিয়া। এই আমাৰ কইনা মাহীয়ে কয়, ক'ৰ পৰা আহিছে কৈ দিয়া। মই গোলাঘাট বৰপথাৰ পৰা আহিছোঁ। গোলাঘাটৰ পৰা ভাগিনৰ বিয়া ন? খুৰী হয় ন? এইফালে কইনা মাকৰ পেহীয়েক ন? এয়া এইফালে আমাৰ এতিয়া নিয়ম কৰিবলগীয়া আছে, কৰিব লৈছে দেই। এয়া এই এয়া দেখাই কৈছোঁ মই আকৌ বাৰুকৈ আহিবলৈ নাপাম নহয়। এইফালে এজনী আইতা, এইফালে ককমইনা হ'লে ন? এইফালে নাতি আহি গ'ল কৈছে, নাতি আহিলে বোলে। এয়া নাতি অহা আনন্দতে এয়া উলিয়াইছে ৰহি হাঁহ। এইফালে এনেকৈ দি আছে ন? এনেকৈ দি আছে। এই আমাৰ আইতা সকলৰ সমান কোনে বিহু গাব পাৰিব, কোনে ফূৰ্তি কৰিব পাৰিব। এয়া এইফালে আমাৰ এনেক ভাগৰ লাগিলে বুলি ইয়াত বহি লৈছোঁ দেই অলপ। এইফালে আমাৰ বিয়া খাবলৈ আহিছে কাকৰ পথাৰৰ পৰা। এয়া কাকৰ পথাৰৰ আলহী। এয়া কাকৰ পথাৰ আলহী। এই আমাৰ আমৈকজনী চোৱাচোন কিমান ধুনীয়া লাগিছে আজি দেই। এইফালে মাছৰ বাতি মাংস দি আছে দাদা। এইফালে মাছ কোনে কোনে দি আছে দেখাইছোঁ ন? এইকেইজন এইজনী আমাৰ যোনমণি একেবাৰে নাতি পাই গ'ল। দেখাই দিয়া নাতি, নাতি নিয়ে নাতি। প্ৰথমতে ল'ৰা চাকি নুমুতে নি নেহাকে নুমুতে নাকি ল'ৰা। Salamat po naman.
বাৰ্থডে নোপোৱা হেপী বিয়া বুলি ক'ব লাগে হেপী বিয়া হাই বাৰ্থডে বিয়া ইডখনে জানো এইখিনি পুৰা হেপী বিয়া লগাই